নমস্কাৰ প্ৰিয় নন্দনসকল, ভাগ্যমান নামৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। য'ত আমি আছামিজ এষ্ট্ৰলজি তথা আছামিজ বাস্তুৰ ওপৰত বিভিন্ন ব্যতিক্ৰমী ভিডিঅ' সদায় আলোচনা কৰোঁ। আহোঁতে আজি ভিডিঅ'ত জানি লওঁ 1 আগষ্ট শুক্ৰৰ ৰাশি পৰিৱৰ্তন ঘটিব। গতিকে কোন ৰাশিৰ ভাল হ'ব আৰু কোন ৰাশিৰ বেয়া হ'ব সবিশেষ জানি লোৱা আহক। লগতে অনুৰোধ জনাওঁ যে আমাৰ ভিডিঅ'বিলাক যদি ভাল পায় আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু সদায় এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মূল কথালৈ আগবাঢ়ি যাওঁ। ইয়াৰে আমি প্ৰথম কোনকেইটা ৰাশিৰ ভাল হ'ব সেই বিষয়ে আলোচনা কৰিম। মেষ, বৃষ, মিথুন, কৰ্কট, তুলা, বৃশ্চিক, কুম্ভ আৰু মীন ৰাশি। এই ৰাশিকেইটা বিভিন্ন শুভ সময় আৰম্ভ হৈছে আৰু ভাল এওঁলোকে পৰিৱৰ্তন দেখিব। এওঁলোকে সকলো সা সুবিধা লাভ কৰিব, ৰৈ থকা ধন হাতলৈ আহিব, লগতে পুৰণি বন্ধুক লগ পাব। সা সম্পত্তি সম্পৰ্কীয় যদি কিবা মামলা মোকৰ্দমাত জড়িত হৈছিল তেনেহ'লে তাত আপুনি জয়ী হ'ব পাৰিব। সন্তানক লাভ কৰিব, পদোন্নতি আদি হ'ব, লগতে ঘৰ সংসাৰত সুখ শান্তি ভাগ্য বৃদ্ধি হ'ব। এইবোৰৰ উপৰি আপোনালোকৰ স্বাস্থ্য উন্নত হোৱা দেখা যায়। এইবাৰ আহিছোঁ আংশিকভাৱে শুভ বা অলপ বেয়া প্ৰভাৱ পৰা ৰাশিকেইটাৰ বিষয়ে। সেই ৰাশিকেইটা হৈছে সিংহ, কন্যা, ধনু আৰু মকৰ ৰাশি। আপোনাৰ কাৰ্যক্ষেত্ৰত সাৱধান হৈ চলিব, কোনোবাই আপোনাক উপকাৰ কৰিব পাৰে, গতিকে কাৰো লগত বাদ বিবাদত জড়িত নহ'ব। লগতে ধনৰ লেনদেন কৰোঁতে আপুনি সাৱধান হ'ব। আপোনালোকৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে, গতিকে সাৱধান হৈ থাকিব। লগতে ঘৰ সংসাৰত দাম্পত্য জীৱনত আৰু বৈবাহিক জীৱনত অলপ অশান্তি হ'ব পাৰে, গতিকে যিকোনো বাদ বিবাদৰ পৰা আঁতৰি থাকিব। অনুৰূপীকল এয়া আছিল 1 আগষ্টৰ শুক্ৰ ৰাশি পৰিৱৰ্তনৰ ফলত কোন ৰাশিৰ ভাল আৰু বেয়া প্ৰভাৱ পৰিব সেই বিষয়ে সবিশেষ। যদি ভিডিঅ'টোৰ কথাখিনি ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু এইদৰে আছামিজ এষ্ট্ৰলজি তথা আছামিজ বাস্তুৰ ব্যতিক্ৰমী ভিডিঅ' পাই থাকিবলৈ সদায় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। ধন্যবাদ।